মই আজি পদিনাৰ পাতৰ লগত চুজিৰ কাটা নিমকি বনাবলৈ লৈছোঁ। প্ৰথমতে মই পদিনাৰ গছজোপাৰ পৰা কেইটামান আগলি কাটি ল'লোঁ। এনেকৈ 10-12টামান আগলি কাটি ল'লোঁ। পদিনাৰ পাতৰ লগত চুজিটো মিলাই ল'লে খুব ধুনীয়া এটা চেণ্ট ওলায়। খাবলৈ খুব ধুনীয়া হয়। দি চাবচোন এনেকৈ। এতিয়া মই চাফা কৰি ইয়াতে জাৰত সোমাই দিলোঁ। জলকীয়া অকণমান আদা এনেকৈ দিলোঁ। এতিয়া মিশ্ৰণখিনি তৈয়াৰ হৈ গ'ল এনেকৈ। এতিয়া একাপ চুজি ল'লোঁ। মিশ্ৰণখিনি মিলাই ল'লোঁ। অকণমান নেমু চেপি ল'লোঁ। ৰিফাইন তেল অলপমান 2 চামুচ দিলেও হয়। অকণমান চুজি একাপটো, একাপৰ লগত 2 চামুচ হ'লে হৈ যায়, বেছি দিব নালাগে। এতিয়া ৰেডি হৈ গ'ল। 10 মিনিট সময় এতিয়া ৰেষ্ট কৰিব লাগে। আৰু এতিয়া 10 মিনিট ৰেষ্ট কৰাৰ পিছত অকণমান মুঠি লৈ এনেকৈ বেলি ল'লোঁ মই। খুব ধুনীয়া হয়, মুচমুচীয়া হয়, খাবলৈ বহুত টেষ্টি। এই নিমকিখিনি বনাই খাই চাবচোন। বজাৰৰ নিমকি খাবলৈ পাহৰিয়ে যাব আপোনালোকে। খাই চাব এবাৰ। খুব সহজতে বনাব পাৰি ঘৰতে এনেকৈ। বজাৰৰ নিমকিতকৈ খুব ধুনীয়া হয় খাবলৈ। ফ্ৰেছ খাব পাৰি। ৰেডি হৈ গ'ল নিমকি। এতিয়া চাহৰ লগত এনেকৈ নিমকি খাবচোন। খুব